নমস্কাৰ এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু লৈ আইছো আপোনালোকৰ বাবে পাঁচটা আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ গতিকে ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব যোৱাবাৰৰ প্ৰশ্ন আছিল বিশ্বৰ সকলোতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে নীলা তিমি মাছ অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আহকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে ষ্টেচনৰ পৰা ওলাই যোৱা ট্ৰেইন এখনৰ বেগক কি বুলি কোৱা হয় আপুনি জানেনে বলক আপোনাক 10 সেকেন্ড সময় দিছো কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে ষ্টেচনৰ পৰা ওলাই যোৱা ট্ৰেইন এখনৰ বেগক অসম বেগ বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কেন্দ্ৰত যিকোনো বস্তুৰ ওজন কিমান হ'ব আপুনি জানেনে জনাবচোন ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ কেন্দ্ৰত যিকোনো বস্তুৰ ওজন 0 হ'ব তিন নম্বৰ প্ৰশ্নটো হৈছে 1 হৰ্স পাৱাৰ অৰ্থাৎ 1 অৰ্শ শক্তি বুলিলে কি বুজা যায় আপুনি জানেনে ইয়াৰ উত্তৰটো হৈছে 1 অৰ্শ শক্তি মানে 746 ওয়াট 4 নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰ আগৰ প্ৰশ্নত 1 অৰ্শ শক্তি মানে কিমান ওয়াট হেতু জানিলো এতিয়া কথা হল ওয়াট মানে কি আপুনি জানেনে জনাবচোন কমেন্ট কৰি আৰু প্ৰশ্নটোৰ কেটা ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে 1 সেকেন্ডত 1 জুল কাৰ্য কৰা ক্ষমতাক ওয়াট বোলে পাঁচ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে আমাৰ শৰীৰৰ কোনটো অংগ সকলো সময়তে তিতি থাকে নিজকে পৰীক্ষা কৰি চাওকচোন আৰু কমেন্ট কৰি জনাব আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ইয়াৰ উত্তৰটো হৈছে জিভা সকলো সময়তে তিতি নাথাকে জানো আপোনালোকৰ বাবে এটো প্ৰশ্ন কোনবিধ উদ্ভিদক স্বৰ্গৰ উদ্ভিদ বুলি কোৱা হয় উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ